একেবাৰে ওচৰতে আছো দেই মই নাই দেখি ইমান ধুনীয়াকৈ শুই আছে বৰ মৰম লাগিছে শুই থাকা দেই শুই থাকা আপোনাক দেখোন চিনি নাপালোঁ আপোনাক দেখোন চিনি নাপালোঁ আপোনাৰ আগমনৰ উদ্দেশ্য বা কি পিছে আপুনি ইয়াত অহা উদ্দেশ্য কি মোকে কোৱা হ'ল বাৰু আপোনাৰ আগমনৰ উদ্দেশ্য বা কি আপোনাৰ আগমনৰ কাৰণটোহে নুবুজিলোঁ বৌ ভাল কৰিছে বৰ ভাল কৰিছে মই ৰাণী মই পিছে ৰাণী একদম মাতিম দেই আপুনি মানে তুমি মই এই কৰোঁ আকৌ তুমি ইয়াত থাকিলে মোৰ ভিতৰত মন বহিব মানুহ এগৰাকী আহিছে দুখুদা হয় মই মানে এই আপোনাৰ পুত্ৰ সন্তান এটা চাবলৈ বৰ ভাল মই কেঁচুৱাটো ল'ব পাৰিম আয়ো দেখি কি সুন্দৰ ল'ৰা আপুনি খন্তেক অপেক্ষা কৰক কি যে মুখখন গোল এই শিশুক মই স্তনপান মোৰ দৰে ৰাক্ষসী কেনেকৈ হৃদয় জয় কৰিলে মহাৰাজ কংসৰ আদেশ গোকুলৰ সকলোবোৰ নৱজাতক মোৰ বিষ স্তন্যপান কৰে হত্যা কৰাৰ ড্ৰপ কৰিব আৰু তোমাৰ পুত্ৰ নাম শুনো কৃষ্ণ এই দুই ভাতৃয়ে ধৰ্ষণ কৰিব জগতৰ শ্ৰেষ্ঠ এই দুই কৃষ্ণ বলোৰামে কি ৰূপত আনিব
মই মাথো নিমিত্ত হওঁ এয়া সিহঁতৰ জন্মকুণ্ডলী এয়া লগ গুজৰাট নন্দ আপোনাৰ ভাগ্যৱতী মোৰেই হৈছে ইচ্ছা একেলগে পালে আপুনি দুজনকৈ শ্ৰেষ্ঠ যথেষ্ট কৰিলোঁ মই ভৱিষ্যত গণনা 7 দিন 7 ৰাতি একেলগে পাতিব পাৰে এই বকুলত আনন্দৰ আনন্দ উৎসৱৰ আয়োজন কৰা
প্ৰধান হৈছে কৰিছোঁ মই সবাই হৈছে গীত গান নৃত্য কৰি সাৰ্থক কৰোঁ আজি এই শৰতৰ শনিবাৰ দিনা
মাতি আছে